নমস্কাৰ আজি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম থাকিল। আজি বনাব লৈছোঁ ঔটেঙা আৰু ঢেকীয়া শাক মাছৰ জোল আৰু এইফালে ঢেকীয়াখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু ঢেকীয়াখিনিৰ লগতে ঔটেঙা দুটা দেখিছেনে, দুটাৰ ভিতৰত বেছিকৈ দি দিলে মানে টেঙা হ'ব, যিহেতু এটাকে দিছোঁ। আৰু এইফালে আমি ঢেকীয়া শাকখিনি ধুনীয়াকৈ বাছি দিছে। বছাৰ পিছত ঔটেঙা এটা ধুনীয়াকৈ চকলাই পেলাই কাটি লৈছোঁ আৰু মই পিছে ইমানকৈ কাটিব নাজানো, যিহেতু আমি যেনে ধুনীয়াকৈ কাটি দিছে। আৰু ঔটেঙাৰ মাছৰ জোলৰ লগতে এইফালে দেখিছেনে ঘৰৰ লোকেল মাছ আৰু ইমান ধুনীয়া মাছ। আৰু এই মাছখিনি বাছি লৈছোঁ। বাছি লোৱাৰ পিছতে মাছখিনি ধোৱাৰ হোৱাত মই ভিডিঅ'টো যিহেতু ইমানকৈ কৰিব পৰা নাই, কাৰণ আমি যেনে তৰকাৰীখিনি বনাইছে ইয়াতে তেল অকণ দি হালধি নিমখ দি পেলাই ঔটেঙা আৰু শাকখিনি ধুনীয়াকৈ ধুই লৈ পেলাই পাতি দিয়া হ'ল। পতাৰ পিছতে তাত অকণমান পানী দি পেলাই সিজিবলৈ দিয়া হ'ল। সিজিবলৈ এৰি দিয়াৰ পিছতে ধুনীয়াকৈ ঘুটনিডাল মাৰি দিয়া হ'ল। তাৰ ওপৰতে ধুনীয়াকৈ মাছখিনি দি দিয়া হ'ল আৰু মাছখিনি সিজিবলৈ কাৰণে পানী অকণমান দি পেলাই এৰি দিয়া হ'ল। আৰু এইফালে আমাৰ ৰেডি হৈ গ'ল ঢেকীয়া শাক ঔটেঙা মাছৰ জোল। এতিয়া ভাতটো খাই ল'বলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ।